জ্ঞান নাই তেওঁৰ সপক্ষে বিপক্ষে কি কথা ক'ব যদি তেওঁ ভোটটো জীৱ জন্তুৱে দিয়া বুলি যিজন মানুহে কয় সেই মানুহক আপুনি কি ব্যাখ্যা কৰিব এতিয়া আপোনাক কোনোবা এজনে সুধিছিল যে নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ কি হ'ব থুৰতে হ'ল যে তেওঁলোকে হাপুতি কৰি শুকাই কান্দিব দুইজনে যিজনৰ মিল তাতকৈ আৰু শ্বৰ্ট উত্তৰ কি দিব কংগ্ৰেছৰ সেইটো উত্তৰ কি দিব আপুনি কওকচোন যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াই জীৱ জন্তুৱে ভোট দিব বুলি কয় সেই মানুহজনৰ আপুনি কি উত্তৰ দিব সেইজন আপোনাৰ মই ভাবোঁ যে তেওঁ ডিজাৰ্ভ নকৰে এইখিনি তেওঁৰ MP হোৱাৰ কাৰণে যিখিনি ন্যূনতম অৰ্হতা লাগে সেই অৰ্হতা আজমল ডাঙৰীয়াৰ কথা বতৰাই আজি বহুতক কয় তেওঁ বহুতো শিক্ষা দীক্ষা দিছে এইবিলাকেতো কয় যে শিক্ষা দীক্ষা কি আছে আমি যে মই সেইকাৰণে ক'ব খুজিছোঁ যে আমাৰ যে আমাৰ যে পঞ্চায়তৰ মানুহসকলক যে BA পাছ কৰিব লাগে MA পাছ কৰিব লাগে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগে আমিও দেখুৱাব লাগে যে আমি মিনিমাম আমি গ্ৰেজুৱেট হ'লেহে MLA হ'ব পাৰে সেইখিনি আছেনে নাই কৰক লোকক শিক্ষা দিয়াৰ আগত নিজে শিক্ষাটো আছেনে নাই সেইখিনি আমাক দিয়ক এইবিলাক কথা বতৰা এইটো তেনেকুৱা ধৰণৰ কথাবিলাকে সূচাইছে যে মোৰ কথা বতৰা মই সেই মানদণ্ডৰ মানুহ নহয় যদি কৈছে যে যদি আপুনি কোৱা কথাটো সত্য হয় একেখন প্ৰেছ মিটতে বিৰোধী ঐক্যমঞ্চ কোট বুলি কৈছে কোনে মই কৈছোঁ যে যিজন মানুহে এজনে কয় 11:30টা সমষ্টিত জিকিব যিজন মুখ্যমন্ত্ৰী 11:30টা ভোটত মুখ্যমন্ত্ৰীয়ে ক'ব লাগে নেকি কওকচোন কেইদিনমানৰ আগত ক'লে যে বিৰোধী 0 14টা সমষ্টিত আমি জিকিম দুদিন মানত কৈছে যে নহয় 13টাত জিকিম তাৰপিছত ক'লে 12টাত জিকিম তাৰপিছত ক'লে 11:30টাত জিকিম 11:30টা যিজন মুখ্যমন্ত্ৰীয়ে কয় সেই মুখ্যমন্ত্ৰীক কি উত্তৰ দিব একদম 11:30টা সমষ্টি থাকে নেকি কওকচোন আজমলে কৈছে আপুনি মুখ্যমন্ত্ৰী হেৰি চাওক আপুনি মুখ্যমন্ত্ৰীৰ কথাটো শুনিবই নিবিচাৰে বহুতে আপোনাৰ কাৰণ আপোনালোকে মানে আপোনাৰ বহুতে এটা আছেনে নাই সেইটোৱে মানে বহুতে মানে খতৰ মতৰটো ইয়াৰ পৰা সকলোকে কোৱা নাই দেই মই আমাৰ নিজৰ চেনেলটোক কৈছোঁ মই আজি কৈয়ে দিছোঁ আৰু যিটো আমাৰ দিনত আমি লালন পালন কৰি ডাঙৰ দীঘল কৰিছিলোঁ তাক কৈছোঁ থেংক ইউ আজি মই ডিব্ৰুগড়ত আছোঁ কোনো দিন মই নুসুধিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহোঁতে যে আপোনাৰ লগত যিজন অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছিল আমাক হৰুৱাই তেওঁ কিয় কাষত নাই এদিনো শুনাই যিজনক অসমৰ ৰাইজে বিজেপি এবাৰ দিছিল আপোনাৰ দায়িত্ব আমাৰ আদৰ্শ নীতি মিল নাই কিন্তু অসমৰ ৰাইজেতো বেলেগ এজনকে দিছিল ট্ৰাইবেল লোক এজন দিছিল সেই ট্ৰাইবেল লোকজনক অঁতৰাই চল ছাত্ৰৰে যে কোনোবা এজন বহিলে আপোনালোকক আপোনালোকে কেতিয়াও সোধা নাই বা সুধিবৰ সাহস নাই আপোনালোকৰ কি মোৰে সাহস নাই তেওঁ সুধিবলৈ ক'ত বা এনকাউণ্টাৰ হৈ আকৌ মোৰ আকৌ চিকিউৰিটি ৰুদ্ধ কৰি দিলে আজমলে লগতে কৈছে যে আপোনালোকে কংগ্ৰেছ আৰু AIDF মিলিলে বোলে বিজেপিয়ে 5খন আসনো নাপাব এইবিলাক তেওঁৰ কথাই নহয় তেওঁ লিপছটো এনেকৈ কৰি থাকে গোটেইখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিকাই দিয়া